মোক তদন্ত লাগে, মোৰ ছোৱালীজনীক ন্যায় লাগে। মই মাত্ৰ এইটো জানো, মোৰ ছোৱালী এটা 15-16 বছৰ ছোৱালী, সেইটোক ন্যায় দিব লাগে। মাত্ৰ সেইটো জানো, ন্যায় পাবই লাগিব। যোন কালপিৰিত সেইকেইটাক অতি সোনকালে আনি পেলাই ফাঁচি নহয়, এনকাউণ্টাৰ কৰি দিয়ক, এনকাউণ্টাৰ কৰি দিয়ক। কিয় কৰিব? 15-16 বছৰ ছোৱালীক কিয় তেনেকুৱা কৰিব? মোক ন্যায় লাগে। মাত্ৰ মই হিমন্ত বিশ্ব চৰকাৰক আহ্বান জনাই আছোঁ, অতি সোনকালে ন্যায় লাগে। আমি ইয়াতে থাকিম, আমি যেতিয়ালৈকে ন্যায় নাপাম নাযামেই ইয়াতে। আৰু 5জন ল'ৰাক মাতি পৰিকল্পিত হিচাপে বলাৎকাৰ কৰা হৈছে। সেই বলাৎকাৰ যি ধৰণৰ একদম নিঃশংসভাৱে বলাৎকাৰ কৰা হৈছে, ইয়াৰ কিন্তু উচিত শাস্তি হ'ব লাগিব, ফাঁচি হ'ব লাগিব। অন্যথা নহ'লে আমি কিন্তু উত্তপ্ত পৰিস্থিতি গঢ়ি তুলিম। এই পাখণ্ডসকলক অতি সোনকালে কৰায়ত্ব কৰিব লাগে। আৰু যদিহে পুলিচ প্ৰশাসনে যদি কৰায়ত্ব নকৰে, তেতিয়াহ'লে কিন্তু আমি মাজবাট অঞ্চলৰ সমূহ ছাত্ৰ সংগঠন মিলি পেলাই মানে তীব্ৰ আন্দোলন গঢ়ি তুলিম। ঘটনাটো মানে মোৰ ছোৱালী হয়, ক্লাছ 9ত পঢ়ে, টিউশ্যন ডেইলি আহে। টিউশ্যন আহোঁতে ল'ৰা এজনে তাক লৈ গ'ল, মানে বাইকত উঠাই লৈ গ'ল। সি ঘৰ এৰি দিম বুলি ক'লে ল'ৰাজন। আৰু ল'ৰাৰ লগত কি সম্পৰ্ক আছিল সেইটো আমি ভালকৈ গম নাপাওঁ, কিন্তু ল'ৰাটো কিয় লৈ যাব লাগে? আৰু যোনখিনি ৰাস্তা লৈ যাব লাগে সেইখিনি লৈ যাব লাগে। বেলেগ ৰাস্তা লৈ গৈছে আপোনাৰ নাহুৰ জাৰ, যোনটো ইটা ভাটা, য'ত মুছলিমকেইটা থাকে, সেইখিনি জেগাত লৈ গ'ল। সেইখিনি জেগাত মোৰ ছোৱালীৰ লগত ডাঙৰ ঘটনা হ'ল। এই ঘটনাৰ মোক তদন্ত লাগে, মোৰ ছোৱালীজনীক ন্যায় লাগে। মই মাত্ৰ এইটো জানো, মোৰ ছোৱালী এটা 15-16 বছৰ ছোৱালী, সেইটোক ন্যায় দিব লাগে। মাত্ৰ সেইটো জানো। আজি আমাৰ হিমন্ত বিশ্ব শৰ্মা আছে, তেওঁক আহ্বান জনাই আছোঁ মই, মোক ন্যায় লাগে, ন্যায় পাবই লাগিব। যোন কালপিৰিত সেইকেইটাক অতি সোনকালে আনি পেলাই ফাঁচি নহয়, এনকাউণ্টাৰ কৰি দিয়ক, এনকাউণ্টাৰ কৰি দিয়ক। কিয় কৰিব? 15-16 বছৰ ছোৱালীক কিয় তেনেকুৱা কৰিব? মোক ন্যায় লাগে। মাত্ৰ মই হিমন্ত বিশ্ব চৰকাৰক আহ্বান জনাই আছোঁ, অতি সোনকালে ন্যায় লাগে। আমি ইয়াতে থাকিম, আমি যেতিয়ালৈকে ন্যায় নাপাম নাযামেই ইয়াতে। ইয়াৰ পৰা ন্যায় লাগে, মুঠতে ন্যায় লাগে, বাছ এইটোৱে জানো। যোৱাকালি ছোৱালীজনী টিউশ্যনত আহিছিলে। টিউশ্যন অহাৰ সময়ত এজন ৰাজ ভাস্কৰ নামৰ ল'ৰাই তাইক পৰিকল্পিত হিচাপে তাইক লৈ গৈ বাগানৰ মাজত লৈ আৰু 5জন ল'ৰাক মাতি পৰিকল্পিত হিচাপে বলাৎকাৰ কৰা হৈছে। সেই বলাৎকাৰ যি ধৰণৰ একদম নিঃশংসভাৱে বলাৎকাৰ কৰা হৈছে, ইয়াৰ কিন্তু উচিত শাস্তি হ'ব লাগিব, ফাঁচি হ'ব লাগিব। অন্যথা নহ'লে আমি কিন্তু উত্তপ্ত পৰিস্থিতি গঢ়ি তুলিম। ইয়াৰ দায়ী কিন্তু পুলিচ প্ৰশাসন হ'ব। আমাৰ লগত আজি আশা, আৰছা, এপছু সকলো দল সংগঠনৰ নেতৃত্ববৃন্দ আহিছে। আৰু আমি যৌথ হিচাপে অহাকালিৰ পৰা কিন্তু আমি ভয়ংকৰ হিচাপে কিন্তু আন্দোলন গঢ়ি তুলিম। আজি আমি অতি লজ্জিত অনুভৱ কৰিছোঁ। আজি আমাৰ মাজবাট অঞ্চলত এনেকুৱা ধৰণৰ যে ৰেপ হ'বলৈ ধৰিছে, আমি নুশুনা আজি আমি শুনিবলৈ পাইছোঁ। গতিকে আমি আহ্বান জনাইছোঁ, অনতিপলমে এই প্ৰশাসনে অনতিপলমে কৰায়ত্ব কৰক। অন্যথা কিন্তু অহাকালিৰ পৰা কিন্তু আমাৰ যিটো ব্যৱস্থা কৰিব লাগে আমি কৰি যাম। তাৰ দায়ী কিন্তু পুলিচ প্ৰশাসন হ'ব। এতিয়ালৈকে এই ৰাজ ভাস্কৰ নামৰ ল'ৰাক সোধা পোছা কৰি আছে। আমি তেখেতসকলক সময় দিছোঁ। সেই ল'ৰাই পূৰা সম্পূৰ্ণ কথাবিলাক জানে, কাৰণ সেই ল'ৰাই সেই ছোৱালীজনীক বাগানৰ মাজত লৈ আৰু 5জন ল'ৰাক মাতি কিনে সেই ছোৱালীজনীক বলাৎকাৰ কৰা হৈছে। এই ল'ৰাজনী চিনি পায়। সেই ল'ৰাজনীক যদি সোধা পোছা কৰা হয়, একদম প্ৰকৃত দায়ীবিলাক ইয়াত ওলাব আৰু এক কৰায়ত্ব কৰিব লাগিব। কালি যি মাজবাৰত যি ঘটনা হৈ গ'ল, যে নাবালক ছোৱালীক মানে ৰেপ কৰা, যে 5জনীয়া গেং ৰেপ, এইটো খুব দুখজনক কথা বুলি ক'ব লাগিব। মানে এনেকুৱা যদি হৈ থাকে অসমত, আমাৰ ভণ্টি, আমাৰ ছোৱালী এনেকুৱা ফ্ৰীৰে ঘূৰি থাকিব বা চলিবৰ কাৰণে বহুত অসুবিধা হ'ব। ইয়াৰ কাৰণে প্ৰশাসনৰ আহ্বান জনাই যে যিখিনি দুষ্কৃতী যোনে সেইটো কাণ্ড কৰিল, তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু তেখেতক কিমান পাৰে আইনৰ যি সাজা সেইটো দিব লাগে। আৰু জাষ্টিছো লাগিবই, নহ'লে জাষ্টিছ যদি নিদিয়ে তে অসমত এনেকুৱা বাৰে বাৰে ঘটনা ঘটি আছে আৰু এনেকাই হৈ থাকিব। ইয়াৰ কাৰণে আমি মাজবাট নিখিল বড়ো ছাত্ৰৰ আহ্বান জনাই যে অসম চৰকাৰৰ যি পুলিচ প্ৰশাসন, তেখেতসকলক আহ্বান জনাই যে
জাষ্টিছ দিবৰ কাৰণে তেখেতলৈ চেষ্টা কৰিব লাগে সেইটোৱে ঘটনা সংঘটিত হৈছে মাজবাটত কি ক'ব হয় আজি আমি মাজবাট অঞ্চলৰ বিভিন্ন দল সংগঠনৰ জৰিয়তে আমি উপস্থিত মাজবাট আৰক্ষী থানাত যোৱাকালি যি ঘটনা ঘটি গ'ল মাজবাট অঞ্চলত 16 বছৰীয়া ছোৱালী এজনীক দলবদ্ধভাৱে গেং ৰেপ কৰিছে আৰু এই গেং ৰেপ কৰাত যি পাখণ্ড জড়িত হৈ আছে এই পাখণ্ডসকলক আইনীভাৱে যি কঠোৰ শাস্তি দিব লাগে আমি ছাত্ৰ সংগঠন হিচাপে তথা আদিবাসী ছাত্ৰ সংগঠন হিচাপে আমি দাবী জনাইছোঁ যিহেতু এই পাখণ্ডসকলে এনেকুৱা যদি সমাজত জীয়াই থাকে তেতিয়াহ'লে অনাগত দিনবোৰত আৰু এনেকুৱা পাখণ্ড সৃষ্টি হোৱাৰ কাৰণে আৰু ল'ৰাবিলাক ওলাব তো আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে যি ঘটনাটো ঘটিছে এই ঘটনাটোক আমি ধিক্কাৰ জনাইছোঁ আৰু যি সংগঠনৰ জৰিয়তে আমি দাবী জনাই আছোঁ যে এই পাখণ্ডসকলক অতি সোনকালে কৰায়ত্ব কৰিব লাগে আৰু যদিহে পুলিচ প্ৰশাসনে যদি কৰায়ত্ব নকৰে তেতিয়াহ'লে কিন্তু আমি মাজবাট অঞ্চলৰ সমূহ ছাত্ৰ সংগঠন মিলি পেলাই মানে তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু যিকেইটা মানে এই ঘটনাৰ লগত জড়িত হৈ আছে এই কেইটাক কিন্তু কোনো পধ্যে বাচি যাব নালাগে কাৰণ এনেকুৱা ঘটনা আগতেও মানে বিভিন্ন অঞ্চলত ঘটি আছে এই ঘটনাবিলাক যাতে পুনৰাবৃত্ত নহয় তাৰ কাৰণে আমি ছাত্ৰ সংগঠন হৈ পেলাই দাবী জনাইছোঁ मोनसे गोजोनथाव खौरां नोंथाङा नोंथांनि न'खौ समायना रमायना जोंख्लाब माख्लाब खालामनो गोसो दं नामा थारैनो नोंथाङा नोंथांनि न'खौ समायना रमायना साजायनो गोसो दंब्ला नोंथांमोननि थाखाय बिजनेस बेन्स प्रडाक्ट्स कम्पानिया गोजोनथाव खौरां लानानै फैदों गोदान बोसोर रंजालि बैसागु फोरबोजों लोब्बा लाखिनानै बेन्स प्रडाक्ट्स कम्पानिया नोंथांमोननि थाखाय अफार होनाय जादों चिरां जिल्ला बेंटल गेट 27 राजा लामानि एबा सिबिथाय लामानि साखाथियाव नोंथांनि न'खौ समायना रमायना खालामनो गोसो जानाय रायजो राजाफोरनि थाखाय बिजनेस बेन्स प्रडाक्ट्सआ लानानै फैदों गोजोनथाव खौरां पलिग्रेनाइट WPC एबा PVC वुडेन फ्लोरिं वालपेपर स्टील रूफिं सफिट सेलिं बायदि गाबनि न' साजायग्रा खम बेसेनावनो नोंथांमोना बायनानै लांफैनो हागोन बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8474015053 जानबुं नम्बरनि गेजेरजों नोंथाङा फन खालामनानै मिथिनो हागोन